টিংখঙত উঠিলে আমাৰ এজনী চাগে শুয়ে উঠিব হোৱা নাই তেজ খাটিজনী ঐ বোৱাৰী শুই উঠিলি নে নাই তই ইমান সোপা কাম কৰি আছে বাচন ধুবলৈ আছে কাপোৰ সোপা উলিয়াই থৈছে আজি ধুবলৈ দেবা বুলি এজনী একো শুয়ে উঠা নাই হ'বলা নাযাৱা বিষয় আৰু মই কৈছোঁ নহয় নাযাৱা বিষয় আৰু বোৱাৰী থাকোঁতে এই মই বুঢ়ীজনীয়ে হেৰি কৰিবলগীয়া হৈছে চোতাল সাৰিবলগীয়া হৈছে গোটেই চোতালখন সাৰি পিছি এটা আহিছোঁ কঁকালটো বিষ হৈ গৈছেগৈ মানে চাপৰি ঘৰ হওঁতে সোনকালে শুই উঠি বোলে গা মূৰ ধুই চাহ এটোপা বনাওঁচোন সেইবোৰহে লক্ষণ বোৱাৰী মানুহ লোকৰ বোৱাৰীবোৰ চাগেচোন যা আমাৰ নিচিনা নহয় আকৌ সেইবোৰ আকৌ আমাৰ ঘৰখনৰ নিচিনা নহয় কত কাম কৰিলে এতিয়ালৈকে শুই উঠি এতিয়ালৈকে খবৰে নাই আমাৰ গৰাকী আকৌ কি হ'ল কওকচোন মই মানে এইবোৰ ড্ৰেছ পোছাক পিন্ধি থাকোঁতে অকণমান দেৰি হ'ল মানে হৰি আৰু ৰাতিপুৱাই নতুন কাপোৰ পিন্ধি পেলাই কেনি যাওঁ হয়নে দেওবাৰ দিনটো কাম কৰিবলৈ আহি মন নাই নেকি তোৰ গোটেই ঘৰ চাফা কৰিম বুলি ভাবিছোঁ আজি কেনি যাওঁ তই মই আজি কাম চাম কৰিব নোৱাৰোঁ দেই মই ফটো শ্বুটত যাওঁ এতিয়া কেমেৰামেন এটা মাতিছোঁ ফটো কেইখনমান ভালকৈ মাৰি আহোঁগৈ ইনষ্টাগ্ৰামত দিবলৈ আছে মোৰ বহুত দিন হ'ল ফটোৱে দিয়া নাই মই এইবোৰ কি আকৌ ফটো শ্বুট নে কি ইনষ্টাগ্ৰাম নে কি অ' ঈশ্বৰ হৰি বুলিহে ক'লোঁ আৰু দেই আজিকালি বোৱাৰী ভুৱা কিছু আৰু দেই মানে কৈছোঁ নহয় আপোনালোকে বুজি নাপায় সেইবোৰ মোবাইল চোৱালৰ কথা ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছআপৰ কথা আপোনালোকৰ যুগো বেলেগ আছিলে এতিয়া আমাৰ যুগো বেলেগ মই যাওঁ দেই ফটোশ্বুট কৰি আহোঁগৈ ভাত চাত বনাই থ'ব আহি পেলাই খামহি মহাৰাণী তই ফটোশ্বুট কৰিবলৈ যাবি তাৰপৰা মই ভুতুৰে ভাত বনাই থ'ব লাগে কথা হ'ল নেকি এইবোৰ নিজে বনাই খাই থাকিবি তোৰ বা চাকৰ নহয় নে এইবোৰ ভাত বনাই খাবলৈ কাপোৰ এগালি উলিয়াই থৈছে গোটেই গালি কাপোৰ ধুব লাগিব এতিয়া মোৰ ভাত বনাবলৈ সময় নাই নিজে খিচিৰি কেইটামান পাতি খাই থৈ দিম নিজে বনাই খাই থাকিবি নেজানো পাই ক'ৰ পৰা আনি উলিয়ালেহি আমাৰ ল'ৰাটোৱে এজনীক কিমান ক'লো বোলো আৰু বোলো সেই মই চাই দিম ছোৱালী এইবোৰ আনিবি ক'ব নোৱাৰো ক'ৰ পৰা আনি উলিয়াইছেহি আৰু আপুনি প্ৰত্যেকটো কথাতে মোক এনেকৈ দুখ ধৰি থাকিব কিন্তু মই কৈ দিছোঁ আকৌ মই কিবা এটা কৰিলে আপোনাৰ একদম আউখান নুগুচে একদম নিজৰ জীয়েক হ'লে একো নকয় আকৌ নিজৰ জীয়েকক হ'লে একো নকয় তাইকনো মই কিন্তু কম বিয়া চিয়া হোৱা নাই গাভৰু ছোৱালী কথা তই আকৌ বিয়া হোৱা বোৱাৰী মানুহ নহয় আকৌ তাই তোৰ তাততো বেছি অকণমান আপোনাৰ লগত কথা পতাই ভুল নিজৰ জীয়েকক হ'লে একদম ৰাজধানী কৰি ৰাখিব বিচাৰে মোক হ'লে চাকৰণি কৰিব বিচাৰে মই নিজৰ কথা মানে যেনেকৈ যি নকৰোঁ কিনো কম আৰু এজনীয়ে মোৰ তেজপা খুলি খাইছে মই কৈছোঁ নহয় মোৰ তেজপা একদম চুহি খাইছে আৰু ৰেডি দেই মই এতিয়া ফটোখন মাৰিম বাইদেউ অলপ আপুনি হাঁহি দিয়ক এনেকৈ মুখখন ফুলাই থাকিলে ভাল নাহিব নহয় ফটোখন কি কবা ফটো মাৰিবলৈ ওলাই আহোঁতে শাহুৱে আগভেটি ধৰি যিখনহে কথা শুনালে সেইটো কাৰণে মোৰতো গৰমেই আহিছে মোক হে সেইবুলি আৰু আপুনি এটা মুখখন ফুলাই থাকিলে ফটোখন বহুত বেয়া আহিব তাৰপৰা মই বেয়া ফটো মাৰোঁ বুলি ওলাব দেই আপুনি ভালকৈ হাঁহি থাকক আকৌ হ'ব হাঁহিছোঁ ৰ'বা বঢ়িয়া আহিছে এতিয়া বেলেগ পষ্ট দিয়ক ৰ'বা এনেকৈ থাকক এই ৰ'ব এই মাৰি লওঁ তাৰপিছত চাব আৰু খাটি ঘৰলৈ যাব হোৱাই নাই তোৰ হে চব ভাগিয়া পা চব ওলা বুঢ়ীও এজনী শাহু মাৰি ইয়াত আহি গ'ল যে ওলাইছা নাই ধৰিয়া পা ফুটিছা নাই হে আৰু এজনীক আজি চুচাই নেযাম ন ঘৰলৈ মই আজি ওলোৱাই ভাল হ'ব দেই ঐ মোক এৰি থৈ গ'লা যে ৰ'বা ময়ো যাওঁ কথা নকবি ঘৰত কি আছে কি নাই ভাত হৈছে নাই হোৱা একো খবৰ খাতি নাই আহি পেলাই ফটো শ্বুট কৰি আছে আহি পেলাই হা ঘৰখন শেষ কৰিলি আৰু ধ্বংস কৰিলি কৈছে নহয় হ'ল কি মানে আপোনাৰ হে আপুনি কেলে ইমান জ্বলি থাকে মই কিবা এটা কৰিলে কথা নকবি তই আমাৰ বগী ছাগলজনী কোনোবাই চুৰ কৰি লৈ গ'ল গম পাইছ মই সেই চৰিবলৈ পঠিয়াই দিছিলোঁ এতিয়া গোটেইখন বিচাৰিলোঁ নাই কোনোবাই ধৰি লৈ গ'ল হ'বলা খবৰ খাতি আছে তই হে খবৰ খাতি আছে ঘৰৰ বস্তু এপতকৈ চব হেৰাব এতিয়া চেচ আৰু ধ্বংস পাব বগী ছাগলজনী কোনে নিলে সেইজনী ডাঙৰে হৈছিলে বিকিব পৰা হৈছিলে ঐ ঈশ্বৰ কোনে নিলে কেনে কওঁ মই এতিয়া গোটেইখন বিচাৰিলোঁ গোটেই গাঁও ঘূৰি বিচাৰিলোঁ আৰু মই নেপালোঁ আৰু মই কৈছোঁ নহয় ঘৰখনৰ কিবা বোলে কাণ্ড জ্ঞান নাই নহয় তোৰ ঘৰখনত কি আছে কি হৈছে কি নহয় একো গম নাপাওঁ ফটো মাৰি ফুৰা খুব আজি আহি পেলাই গোটেইখন লছ লগাব ৰ একদম গোটেই বস্তু দিলে ঠিক নাই কি কৰিব আমাকে গালি পাৰিব এতিয়া বন্ধুসকল আমাৰ বগী ছাগলজনী হেনো কোনোবাই লৈ গ'ল হেনো এতিয়া বিচাৰোঁগৈ যাওঁ ফটোশ্বুট কৰা নহ'ল আজি
হেই আজি খানাটো ইমানলৈকে আছিলে যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি ঘণ্টা বটন